হেল্ল' গাইজ, মই ক'ত গৈ আছোঁ এতিয়া চাই থাকক। ভণ্টি ক'ত যোৱা? যাওঁ এফালে হা? যাওঁ এফালে মানে জেগাৰ নাম আছে? হা? চাই থাকিব ক'ত যাম। অঁ, জেগাৰ নাম নাই নেকি? জেগাৰ নাম ডেষ্টিনেশ্যন নাই। হা? নাই ডেষ্টিনেশ্যন নাই। অঁ, আৰু তোমাৰ ঘৰ গৈছিলা, কেতিয়া আহিলা? ঘৰ অঁ, মই কালি আহিছোঁ। কালি। আৰু সেই ভোটৰ হেৰিটো কেনেকুৱা হৈছে? মানে কথা এটা মিষ্টেক হৈ গ'ল, তো চবেই হাঁহি হাঁহি গৈছে। আৰু অঁ, ঘৰ গ'লা কেইদিন থাকিলা? দুৰাতি। দুৰাতিত কি খালা? মাছ খালা না? মাছ খালোঁ, মাংস খালোঁ, চব। কি মাছ খালা? কচ মাছ। কচ মাছ। আৰু আজিকালি তুমি আগতকৈ মানে বহুত ক্ষীণ হ'লা। ডাইটিং কৰিছোঁ ন। অ' ভাল, আৰু দেখিবলৈ অলপ ধুনীয়া হ'লা দেই। মানে আগত অলপ ক'লা জামুৰ নিচিনা আছিলা, এতিয়া মানে অলপ বগা হ'লা। ঠিক আছে, এনে হাঁহি ধেমালি হৈ থাকে, সেইটো একো হেৰি ধেমালি আৰু লাইফত মানে জীৱনত কি আছে, হাঁহি ধেমালি কথা বতৰাই। আৰু তুমি এতিয়া ৰিলচ বনোৱা, বহুত ভাল লাগে। এয়া লগৰ লগত দুপৰীয়া আহাৰ খাবলৈ বুলি আহিলোঁ। মিলন নগৰতে আছে বৰ্ণালী বুলি, আহি পালোঁ। এয়া ভিতৰৰ দৃশ্য, ইমান ধুনীয়া। আহিব পাৰে বন্ধুৰ লগত। এয়া আমি ভিতৰৰ দৃশ্য দেখাইছোঁ, ইমান ধুনীয়া। চাওক ইমান ধুনীয়া। এতিয়া আমি ভাত খাবলৈ বহিছোঁ দেই। ইমান তৃপ্তি লাগিল, আকৌ আহিম, ভাল লাগিল। আপোনালোকো আহিব পাৰে বন্ধুবৰ্গৰ লগত। আৰু লগতে ফটো শ্বুট কৰিলোঁ। চাওক ইমান টেষ্টি খানা, আপোনালোকেও আহিব, মিলন নগৰতে আছে। এয়া প'ষ্ট দিব নাজানো দেই। আৰু ভিতৰৰ ছাইডৰ দৃশ্যখিনি আপোনালোকৰ আগত দেখাইছোঁ। ইমান ধুনীয়াকৈ বাঁহেৰে বনাই থৈছে ডলা, চালনী। এয়া বাঁহৰ লাইটৰ ভিতৰত বাঁহৰ ইমান ধুনীয়াকৈ বনাইছে। ঝাৰুৰ পৰা আদি কৰি চব সামগ্ৰী ভিতৰত ৰাখিছে, আপোনালোকৰ আগত দেখাইছোঁ। আৰু এয়া বাহিৰৰ দৃশ্যবোৰ আপোনালোকৰ আগত দেখাইছোঁ, কিমান ধুনীয়া। আপোনালোকে আহিব হা। বাহিৰত ইমান সেউজীয়া পৰিৱেশ, আহি ভাল লাগিল। এয়া বন্ধুক ক'লোঁ অলপ ফটো দুকপিমান মাৰাচোন, তাকে মাৰি দিছিলে মোক। কেনেকুৱা লাগিছে জনাব হা। ভাত খাই হৈ যোৱাৰ পাছত মই ক'লোঁ যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালে অকণমান ফুৰি আহোঁচোন, ডিপাৰ্টমেণ্টবোৰৰ গলি গলি বোলো অলপ ফুৰি আহোঁ। এয়া আপোনালোকৰ আগত দেখাইছোঁ দৃশ্য। বহুত বছৰ হ'ল অহা নাই, তাকে লগৰক ক'লোঁ যে ব'লা ফুৰি আহোঁ। ইমান সুন্দৰ মনোমোহা পৰিৱেশ। এয়া আপোনালোকৰ আগত দেখাইছোঁ। আপোনালোকেও কেতিয়াবা আহিব পাৰে আজৰি সময়ত, ফুৰি ভালেই লাগিছে। আৰু নেক্সট টাইম পাৰিলে টাইম মিলাই আহিম। আজিলৈ ইমানেই, ইউনিভাৰ্চিটি আপোনালোকক দেখাইছোঁ। এইবাৰ আকৌ থানাচিলৈ যোৱা অভাৰব্ৰিজখন অপেনিং কৰাৰ পাছত এবাৰো যোৱা নাই। এয়া আপোনালোকৰ আগত দেখাইছোঁ, অলপ ফুৰি আহিলোঁ। এয়াই দৃশ্য, ভাল লাগিছে ফুৰি পেলাই। এয়া কনভে ৰোডৰ ওচৰত ডক্টৰ লীলা গগৈ, সেইটো আকৌ নতুনকৈ অপেনিং কৰিছে। এয়া আপোনালোকৰ আগত দেখাইছোঁ, ধুনীয়া ৰাস্তা। আপোনালোকৰ আহিব ফুৰিবৰ কাৰণে। ডিব্ৰুগড় আহিলে এবাৰ ব্ৰিজখন উঠি যাব দেই। এয়া মই আহিলোঁ ফুৰোঁ বুলি। বহুত 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 ধুনীয়া বনাইছে ব্ৰিজখন। চাওক, প্ৰথমৰ পৰা শেষলৈকে ব্ৰিজখন দেখাইছোঁ। আৰু লগতে জানেই আৰু ফটোশ্বুট কৰিলোঁ দুখনমান, এই আপোনালোকৰ আগত দেখাইছোঁ।
ঠিক আছে, এয়া হোষ্টেললৈ গৈ আছোঁ। আজিলৈ ইমানেই, নেক্সট ভিডিঅ'ত আকৌ লগ পাব। ঠিক আছে, বাই বাই।